আজিকালি ইউটিউব ফেচবুকত কিখন যে হেক নেদেখায় আৰু দেই। চ' সেইটো কাৰণে সেই হেক এটাই আমাৰ পাপাও ট্ৰাই কৰিছে আৰু এইটো হৈছে তিয়ঁহ এটা লৈছে, মাজতে ফালি লৈছে, তাৰপিছত জলকীয়া, ধান জলকীয়াকেইটা ফুটা ফুটা কৰি 3টা 4টাকৈ সুমিয়াই দিছে। তাৰপৰা আকৌ এইটো ৰুব বোলে। এতিয়া বটলটো কাটি লৈছে, এইটো চাইছে ধান জলকীয়াকেইটা কেনেকৈ খুচি খুচি সুমিয়াই দিছে। তাৰপৰা বটলটো লৈছে, মাজতে ফালি লৈছে বটলটো, দুডোখৰ মাজত কৰি লৈছে বটলটো। তাৰপিছত এইটো বোলে লৈ যাই কিনে ৰুব। এতিয়া এইটো সুমিয়াই কিনে দুটাই লৈ গৈছে দেই। মই আকৌ দেখাই নাই, আমাৰ পাপাহে চালে। এতিয়া গৈছে ৰুবলৈ কাৰণে আৰু ইয়াতে মাটি লৈ লৈছে, মাটিত বোলে ৰুব। এতিয়া ওলোটাই দিছে তিয়ঁহটো উলিয়াই লৈছে, উলিয়াই কিনে ওলোটাই কিনে তাৰ ওপৰত মানে বটলটো ঢাকি দিব দেই। এতিয়া মাটিখিনি বটলটো ঢাকি কিনে মাটিখিনি চপাই দিব আৰু এইটো বোলে 1 সপ্তাহলৈকে থাকিবলৈ দিব লাগিব। তাৰপিছত পুলি ওলাব। চাং নহয় কিনো হয়, পিছত মই আপোনালোকক আপডেটটো দিম বাৰু। এতিয়া আকৌ মই ক'লোঁ হ'বচোন, এইবোৰ কিনো কৰি আছে বুলি কিনে। মোৰ মানে ফুলকেইটা থ'বলৈ কাৰণে জেগা নাইকিয়া হৈ গৈছে। জেগাটো বহুত আছে, কিন্তু মানে আমাৰ বৰষুণ গোটেই দিয়ে ন, সেইটো কাৰণে ফুল পুলিকেইটা মৰি গৈছে। মই ক'লোঁ পাপাক তিৰপাল এটা দি দিয়কচোন বুলি কিনে, বাঁহ পুতি কিনে। সেইটো কাৰণে ৰেডি কৰি আছে তিৰপাল দিবলৈ কাৰণে। আৰু এইপিনে মাহ ধৰি আছে, 4কোণীয়া বাঁহ পুতিলে আৰু তিৰপালটো লগাই দিছে, চাইছে ধুনীয়াকৈ। তাৰপিছত মোৰ মানে এতিয়া ফুলকেইটা নমৰিব, সেইটো কাৰণে মই তিৰপালটো দিয়া কৰালোঁ দেই। বেছি দীঘল হৈ যোৱাৰ কাৰণে এইপিনে কুচাই কুচাই বান্ধি আছে। এইটো ৰেডি হৈ গ'ল চাওক, এতিয়া কিমান ধুনীয়া লাগিছে।